বড়ো জনগোষ্ঠীয়ে তেওঁলোকে কেতিয়াও অসমীয়া বুলি নকয়, বড়োৱে ক'ব, নহয় নে? মিচিঙে মিচিং বুলি ক'ব। এই স্বৰবাসীয়েহে অসমীয়া বুলি ক'ব। যিখিনি স্বৰ অঞ্চল আছে তেওঁলোকৰ 100খন স্কুল আছে, মোৰ ইয়াতে সোমাই আছে, কোনেও স্কুলত কোনো ফেইল কৰা নাই। আচৰিত কথা। স্বৰ অঞ্চলত মই বিভিন্ন স্বৰত গৈছোঁ। মই স্বৰ অঞ্চলত কোনো অসমীয়াত ফেইল কৰা ল'ৰা ছোৱালী এটাও নাই। মই হজ সমিতিৰ যেতিয়া বিদায় হৈছিলে তাত মই এটা বাক্য কৈছিলোঁ যে অসমীয়া ভাষা শুদ্ধকৈ লিখা আৰু অসমীয়াত 100ৰ ভিতৰত 100 নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী স্বৰ অঞ্চলতহে আছে। আৰু এটা কথা মন কৰিব, কম বহুতেই কম। অসমীয়াত ফেইল কৰা লোকৰ সংখ্যা কম, বেছি মানে। শিৱসাগৰ জিলা যোৰহাটত অসমীয়াত ফেইল কৰা ল'ৰা ছোৱালী বেছি, কিন্তু স্বৰ অঞ্চলত এটা ল'ৰা ছোৱালীও, মোৰ ষ্টেটিষ্টিক্স আছে, মই এনেই কোৱা নাই, কোনো অসমীয়াত ফেইল কৰা নাই। সুন্দৰ। আৰু হাতৰ আখৰ আপুনি কি চাব, সকলো মুছলমান বিদেশী নহয়। বিদেশীলৈ অশ্ৰদ্ধা অসমীয়াৰ বাপতি সাহোন। জাকত জিন যোৱা বিদেশীলৈ শ্ৰদ্ধা, সিও আমাৰ বাপতি সাহোন। এই অঞ্চলটোৰ আমি এইখন এইকাৰণেই পাতিছোঁ যে যাতে এই অঞ্চলটোত বসবাস কৰা মানুহখিনিৰ মনটো ভাগি নাযায়। আৰু সেইকাৰণে আমি ভাবোঁ, অসম সাহিত্য সভাই ভাবে তেওঁলোক অসমীয়া, লুইত পৰিয়া বুলি অসম সাহিত্য সভাই অনুভৱ কৰে। কাৰণ অসমীয়া ভাষাটোৰ এতিয়া 48% অসমীয়া ভাষাভাষী লোক আছে। অসমৰ লোকপিয়ল আহি আছে। এইবাৰ চৰ চাপৰিবাসীয়ে যদি সহযোগ নকৰে, অসমীয়া লোক ছেকেণ্ড ৰেট চিটিজন হোৱাটো শতকৰা 100% খাটাং। স্বৰবাসীয়ে যদি অসমীয়া বুলি নক'লেহেঁতেন 2031 চন, 2041 চন, 2051 চনত অসমীয়া ভাষাভাষী সংখ্যা লঘিষ্ঠ হ'লহেঁতেন। অহা যিটো চেঞ্চাছ, সেইটো হৈছে আমাৰ মূল লক্ষ্য। আজি ইয়ালৈ আমি আহিছোঁ। আমি আশা কৰিছোঁ ইয়াৰ সকলোৱে কেতিয়াও ব নেলেখে, তেওঁলোকে অসমীয়া ভাষা বুলিয়েই নিজৰ পৰিচয় দিব। আমাৰ লক্ষ্যটো হ'ল আমি যাতে কোনো অসমীয়া জাতিটো যাতে ছেকেণ্ড ৰেট চিটিজেন হ'বলৈ নাযায়। खुलुमबाय लोगोफोर, नोंथांमोनखौ आंनि चेनेलाव गासिखौबो बरायहरनाय जाबाय। नोंथांमोननि गेजेराव आं दिनैहाय मोनसे गोदान भिडिअ लानानै फैलायबाय आरोना। आसा खालामो नोंथांमोना भिडिअखौ जोबजासिम नायलांगोन होननानै, आरो भिडिअखौ नायनानै लाइक शेयार कमेन्ट खालामनायजों लोगोसे चेनेलखौबो साबस्क्राइब खालामलांगोन होननानै। लोगोफोर, दिनैनि गोदान आपडेटआनो जादों बसन्त कुमार गस्वामी बिथाङा बर' आरो मिसिं जातिनि माने सायाव बाथ्रा बुंनायखौ लानानै जोंनि बर'नि माखासे सारमोन आरो मिसिं जातिनि माखासे सारमोन आरो बेबायदिनो गुबुन जातिनि माने सारमोनाबो माने बिनि सायाव माने फिननाय होदों आरोना ससियेल मिडियानि गेजेरजों। दा बे फिननाय होनाय भिडिअफोरखौनो नोंथांमोननो देखायलांनो होननानै आङो भिडिअ लाबोनाय जादों आरोना। होमबा लोगोफोर, नोंथांमोना फारसेनिफ्राय फारि फारि नायलांदो सारमोना बिथांनि सायाव मा मा फिननाय होखो, आरो भिडिअखौ नायखांनानै चेनेलखौ साबस्क्राइब खालामना होलांदो लोगोफोर। কাৰ্বিসকল অসমীয়া নহয়, বড়োসকল অসমীয়া নহয়, মিচিংসকল যদি অসমীয়া নহয়, অসমীয়া কোন আমাক উত্তৰ দিয়ক এইজনে। এই ফটোজনক এই বসন্ত কুমাৰ গোস্বামীক সুধিব বিচাৰিছো যে অসমীয়া কোন আপুনি কওক, আপুনি উত্তৰ দিয়ক। আৰু উত্তৰ যদি দিব নহয় এনেকুৱা ফটোৰ কথা আমি নক'ব। অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱে যিটো ব্যক্ত কৰিলে, সেইটো সমগ্ৰ ৰাজ্যজুৰি যিটো চৰ্চা হৈছে, যে আমিও সংযুক্ত বড়ো গণমঞ্চ হিচাপে আমিও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছোঁ। আৰু আমি খুব দুখ প্ৰকাশ কৰিছোঁ, আৰু এইটো দুৰ্ভাগ্যজনক বুলি কৈছোঁ। কাৰণ আমি দেখিছোঁ যে খিলঞ্জীয়া যিবিলাক ভূমিপুত্ৰ আছে, অসম সাহিত্য সভাৰ তেওঁলোকৰ ওপৰত আস্থা নাই, সেইটো এটা প্ৰতিফলিত হৈছে। আৰু যিহেতু তেওঁলোকে খিলঞ্জীয়া যিবিলাক জনগোষ্ঠী আছে, যিবিলাক ভূমিপুত্ৰ আছে, তেওঁলোকতকৈ প্ৰিয়টো হ'ল মিয়া। যিবিলাক মিয়াই তেওঁলোকৰ বেছিকৈ প্ৰিয়। গতিকে বৃহত্তৰ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত আমি ক'বলৈ নাযাওঁ যে আমি বড়ো হ'লেও বড়ো ভাষাটো আমি কোৱাৰ লগতে
অসমীয়া ভাষাকো আমি সমানে শ্ৰদ্ধা কৰোঁ আৰু লিখা মেলাও কৰোঁ, আমি পঢ়িবও জানো, ক'বও জানো। তেনে ক্ষেত্ৰত তেওঁ যিটো ব্যক্ত কৰিলে খুব দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য বুলি মই আজি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছোঁ। যিহেতু তেওঁ ব্যক্ত কৰা মতে যে বড়ো আৰু মিচিঙক ডাইৰেক্ট টাৰ্গেট কৰি কৈছে যে আমি অসমীয়া নহয় বুলি তেওঁ প্ৰতিপন্ন কৰিব বিচাৰিছে। আজি বড়ো আৰু মিচিঙক কৈছে ইয়াত ভূমিপুত্ৰ যিসকল খিলঞ্জীয়া লোক আছে, তিৱা আছে, ৰাভা আছে আৰু ডিমাচা আছে, কাৰ্বি অন্যান্য জনগোষ্ঠীকো এদিন যে নক'ব তাৰ মানে নাই। তাৰমানে যিহেতু অসম নিচিনা অসম যিটো সাহিত্য সভা, সেই অসম সাহিত্য সভাত সীতানাথ ব্ৰহ্ম চৌধুৰী ব্যক্তিয়ে সভাপতিত্ব কৰি আহিছে। ৰংবং তেৰাং ডাঙৰীয়াই যি ভূমিপুত্ৰ কাৰ্বি লোক এনেকৈ নেতৃত্ব দি আহিছে, বিভিন্ন জনগোষ্ঠীৰ পৰা এই সাহিত্য সভাখনক নেতৃত্ব দি আহিছে। আজি তেখেতে যিটো ব্যক্ত কৰিছে খুব দুৰ্ভাগ্যজনক বুলি আমি ক'ব লাগিব। কাৰণ তেওঁ অসমীয়া বুলি ক'লে অসমীয়াৰ সংজ্ঞাটো আজিলৈকে সঠিকভাৱে নিৰূপণ কৰিব পৰা নাই। অসমীয়াৰ সংজ্ঞা কি, কাক লৈ পেলাই অসমীয়া ক'ব বিচাৰিছে। গতিকে ইয়াত আহোম আছে, মৰাণ মটক আছে, কোচ ৰাজবংশী আছে, বড়ো আছে, মিচিং আছে, তিৱা আছে, বিভিন্ন জনগোষ্ঠীক লৈ পেলাই যদি বৃহত্তৰ অসমীয়া জনগোষ্ঠীটোক বুজাইছে, তেনেহ'লে এই ভূমিপুত্ৰসকলক বাদ দি পেলাই তেওঁ অকল মিয়াসকলক লৈ পেলাই যিটো অসমীয়া যিটো সংজ্ঞা সেইটো প্ৰতিপন্ন কৰিব বিচাৰিছে তেখেতে। এইটো খুব দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য বুলি আমি কৈছোঁ। কাৰণ আজি চাওক, বিহু বুলি ক'লে আমি সকলোৱে মানো, আৰু বিহুক বাদ দি পেলাই তেওঁ অসমীয়া যিটো সংস্কৃতি বা বিভিন্ন খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সংস্কৃতি সেইটো পূৰ্ণাংগ নহয়। নামটো বেলেগ বেলেগ হ'ব পাৰে, বড়োত বৈশাগু বুলি ক'ব বা অন্যান্য জনগোষ্ঠীয়ে বিচু বুলি ক'ব, দেউৰীয়ে বিচু বুলি ক'ব, অন্যান্য বেলেগ বেলেগ নামাকৰণ কৰিলেও বিষয়বস্তু একেটাই, একেটা নেম নীতিৰে, একেটা পৰম্পৰা, একেটা ৰীতি নীতিক লৈ পেলাই সেই বিহুটো উদযাপন কৰা হয়। গতিকে বিহু যদি অসমৰ জাতীয় উৎসৱ হয়, যদি অসমীয়া ভাষা হয়, তেনেহ'লে আমি আগতে কৈছোঁ যে আমাৰ জনগোষ্ঠীয় যিবিলাক স্বগোষ্ঠীয় আমাৰ নিজস্ব ভাষা আছে, বড়ো ভাষা মই নিজকে ক'বও পাৰোঁ, ইয়াৰ লগতে মই অসমীয়াও ক'ব পাৰোঁ, লিখিবও পাৰোঁ। গতিকে তেওঁ এই ক্ষেত্ৰত যিটো মন্তব্য দিলে খুব দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য বুলি কৈছোঁ। আৰু সেইটো আচলতে এজন আমাৰ প্ৰতি যে বিদ্বেষ এটা আছে, আমাক যে ভাল নাপায় বুদ্ধিজীৱী মহলে বা কিছুমান বুদ্ধিজীৱী জনজাতিসকলক যে ছাপ্ৰেশ্যন কৰি আহিছে মাজে মাজে, সেইটো আজিৰ তাৰিখত যে ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱৰ মুখৰ পৰা এইটো প্ৰতিফলিত হৈছে। আমাক যে সদায় সেও প্ৰতিপন্ন কৰা সেই মনোভাৱটো তেওঁলোকৰ সদায় আছে, আৰু সেইটো শেষ কৰিব লাগে বুলি মই আহ্বান জনাই। অসম সাহিত্য সভাৰ সভাপতি সন্মানীয় ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াই মিডিয়াৰ যোগেদি এটা মন্তব্য কৰিছে যে বড়ো আৰু মিচিংসকলে নিজকে কেতিয়াও অসমীয়া বুলি চিনাকি নিদিয়ে। এতিয়া প্ৰশ্নটো হ'ল, মানে মোৰ প্ৰশ্নটো হ'ল যে বড়োসকল নিজকে অসমীয়া বুলি কিয় চিনাকি দিব লাগে, কি যুক্তিত বা কি কাৰণত আজিৰ তাৰিখত বড়োসকলে নিজকে অসমীয়া বুলি চিনাকি দিব লাগে, এইটো মোৰ প্ৰশ্ন আৰু এইটো স্পষ্ট কৰক। এতিয়া বড়োসকল কিয় নিজকে অসমীয়া বুলি চিনাকি নিদিয়ে, এইটো মই কাৰণটো কওঁ যে বড়োসকলৰ নিজস্ব ভাষা আছে, সাহিত্য আছে, সংস্কৃতি আছে আৰু ধৰ্মও আছে। তো আমি ইয়াৰ কাৰণে আমি নিজকে অসমীয়া বুলি চিনাকি দিব নোৱাৰো। নিজস্ব ভাষা আছে, সংস্কৃতি আছে, সাহিত্য আছে, ধৰ্ম আছে। তো এইখিনি থকাৰ পিছত আমি কেনেকৈ মানে নিজকে অসমীয়া বুলি চিনাকি দিব পাৰিম? আমি আগতেও অসমীয়া বুলি চিনাকি দিয়া নাছিলো, আমি ভৱিষ্যততো অসমীয়া বুলি চিনাকি নিদিওঁ, এইটো আমাৰ স্পষ্ট কথা। এতিয়া এই ভিডিঅ'টো চাই পেলাই বহুতো মানুহে কিবা কিবি কমেণ্ট দিয়ক। আগতে বড়োসকলক ইমান ঘৃণা কৰিছিল, শামুক খোৱা, পোক খোৱা, গাহৰি খোৱা বুলি ইমান ঘৃণা কৰিছিল। এতিয়া আজিৰ তাৰিখত বড়োসকল কিয় ইমান প্ৰয়োজন হ'ল, বড়োসকল আজিৰ তাৰিখত কিয় ইমান মানে প্ৰয়োজন হ'ল, এইটো মানে জানিব বহুত ইচ্ছুক মই। আগততো বড়োসকলক মানে গ্ৰহণে কৰা নাছিল মেইন ষ্ট্ৰীমৰ মানুহসকলে। ইউনিভাৰ্চিটিত ছোৱালীবিলাকক দখনা পিন্ধিব দিয়া নাছিল, দখনা কাটি দিয়া হৈছিল। তো এই সময়ত বড়োসকলক কিয় ইমান প্ৰয়োজন হ'ল যে, আৰু আজিৰ তাৰিখত মানে এই সময়ত বড়োসকলে কিয় নিজকে অসমীয়া বুলি চিনাকি দিব লাগে? আমাৰ নিজস্ব বা বড়োসকলৰ নিজস্ব ভাষা আছে, সংস্কৃতি আছে, ধৰ্ম আছে, সাহিত্য আছে। তো আমি কেতিয়াও অসমীয়া বুলি চিনাকি দিব নোৱাৰো, আৰু আমাক অসমীয়া বুলি নক'ব, এইটো চিধা কথা বা স্পষ্ট কথা। ধন্যবাদ। ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে सासे गोरों गोरा मानसि,
मबे बिथिंजों नायनानै बिथाङा बेबायदि बिबुंथिखौ होखो जों हमनो हाया नाथाय जों बर' मिसिं देउरि थिवा कार्बि जायखिजाया जों बर' आरो मिसिंल' नङा जोङो जोंनि जाथिनि सिनायथिखौ जों होगोन जों बर' जों मिसिं जों थिवा जों कार्बि जों देउरि बेखौ होनायाव मालाय हारि बा जोंनिनो बिदा गेदेर आफाद आसाम साहित्य सभानि आफादगिरि बुंनाया जेबो जुक्ति गैयि बायदि नुहुरो आङो जोंहा जोंनि सिनायथिखौ लागोन आरो बेवहाय माबा सिङाव बाथ्रा दङबा बबेबा एंगेलखौ लानानै बिथांनियाव बाथ्राखौ होनदोंबा जों बेहाय बुजिहरनायाव जोंहा सहाजोबाखै बिथाङा जुदि ओरैबायदि सानदोंबा मिसिं बर' बे मोननै हारिया गावसिनि मातृभाषाया बर' जाथिया जों बर' नाथाय असमिया बिजोंखौ फरायला होननाय बे साननायाबो बेनिया गोरोन्थि मानो होननानै बुङोबा जों थागिबि हारि माने जायखौ होनो खिलन्जिया एबरिजिनेल जों हारियानो असमिया राव असमिया संस्कृति बा आसामनि जे संस्कृति बेखौ जोङो फोथांबोदों फोथांगोनबो माने प्रकृतियानो मिथिंगायानो जोंखौ बेखौ बुंखादों जायगा नायनानै असमिया बिजोंखौ फराया जानो हागौ असमिया मायधंखौ लायाबो जानो हागौ जायगा नायनानै गावबागाव बिमा रावनि बिजोंखौथ' मायधंखौथ' लाखागोन बाहाय आसामनि बा आसाम साहित्य सभाया खर' सानांगौ गैया फारसेथिंजाय बेबो जे जोंनि मानसिफ्रा जे असमिया बिजोङाव फरायाखै बर'आवल' फरायदों बेबो नङा जेरै असमिया मातृभाषा फरायनांगौ मानसिफ्राबो दिनै हिन्दी मायधमावबो फरायनायबो दंसोगारो आरो गोबां इंराजि बिजोङावबो फरायनाय दं होमबा जों सिदा बर' आरो मिसिंखौल' थांखिनानै बुंनायाव बारा बिथांनि बिबुंथिया बेसेन गोनां जायाखै মানে এই অসম সাহিত্য সভাৰ সভাপতি যিগৰাকী ইতিমধ্যে অসমীয়া ভাষাক লৈ যি ধৰণৰ মন্তব্য আগবঢ়াইছে যে বড়ো আৰু মিচিংসকল অসমীয়া ভাষা তেওঁলোকে আচলতে মান্যতা নিদিয়ে বা তেওঁলোকে নিজকে অসমীয়া বুলি ক'ব নোখোজে বুলি যে কৈছে এই মানুহজনক অতি শীঘ্ৰে আচলতে অসম সাহিত্য সভাৰ সভাপতিৰ পদবীৰ পৰা অতি শীঘ্ৰে আচলতে বৰ্খাস্ত কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো তেওঁ অসম সম্পৰ্কে তেওঁৰ আচলতে ধাৰণা নাই আজি অসম বুলি ক'লে আপোনালোকে জানে অসম শব্দটোৱে আচলতে অসমীয়া বা গোটেই এই অসমখনৰ মূল কথাটো আচলতে পৰিচয় বহন কৰি আহিছে অসম মানে কি অসম মানে আপোনালোকে নিশ্চয় জানে ইয়াতে বৈচিত্ৰতাৰ কথা আহিছে অসম সমান নহয় ইয়াত সকলো জাতি জনগোষ্ঠীৰ কথা আহিছে আজি অসমত আপোনালোকে জানে যে ইয়াত শ্ৰীমন্ত শংকৰদেৱে কোনবিলাক কথা কৈছিলে যে অনৈক্যৰ মাজত ঐক্য সেই কথাটো শ্ৰীমন্ত শংকৰদেৱে কৈ গৈছে ইয়াত বিভিন্ন জাতি জনগোষ্ঠী যে অসমত বসবাস কৰি আহিছে ইয়াত মিচিঙে হওক বড়োই হওক ৰাভাই হওক তিৱাই হওক কোচে হওক কলিতাই হওক ডিমাচাই হওক যোনেই নহওক এই যে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বৈচিত্ৰতাটো যে আছে সেই কথাটোকে আজিৰ দিনটোলৈকে বসন্ত গোস্বামী নামৰ মানুহজনে বুজি পোৱা নাই ইয়াত 600 বছৰ আগতে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিখন সমাজ ব্যৱস্থা প্ৰতিষ্ঠা কৰিব খুজিছিলে সেই 600 বছৰ আগতে যি আচলতে শ্ৰীমন্ত শংকৰদেৱে আমাক দেখুৱাই থৈ গৈছিলে যি আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ গৈছে তাৰ বিৰুদ্ধে আজি অসম সাহিত্য সভাৰ সভাপতিজনে অৱস্থান কৰিছে আজি অসমীয়া ভাষা মিচিংসকলে নকয় বুলি কৈছে তেওঁ এটো কেনেকুৱা ধৰণৰ কথা কৈছে প্ৰতিটো লোকপিয়লত মিচিংসকলে আচলতে অসমীয়া ভাষাক স্বীকৃতি প্ৰদান কৰিছে আৰু লোকপিয়লত সদায় অসমীয়া ভাষা মিচিংসকলে ব্যৱহাৰ কৰি আহিছো বুলি আচলতে প্ৰতিটো লোকপিয়লত কৈ আহিছে গতিকে এই মুহূৰ্তত মিচিঙে অসমীয়া নকয় বুলি ক'লে কোনবা মানি ল'ব নেকি সেই কথাটো আপোনালোকে বিবেচনা কৰিছে মই মিচিং হ'ব পাৰো প্ৰথম মই মিচিং তাৰ সমান্তৰভাৱে অসমীয়া তাৰ পাছত আমি ভাৰতীয় তাৰ পাছত আমি বিশ্ব নাগৰিক কেহে কনসেপ্ট
ইয়াত সংকীৰ্ণ মনোভাৱ এটা লৈ অসমখনক ভাগ ভাগ কৰাৰ যি ধৰণৰ আচলতে মানসিকতা একাংশই মেইন ষ্ট্ৰীম মানুহ আচলতে গঢ়ি উঠিছে তেওঁলোকৰ মগজত, সেইবিলাক পৰিত্যাগ কৰক। আজি আপোনালোকৰ নিচিনা মানুহৰ কাৰণে এই মেঘালয় আৰু অৰুণাচল প্ৰদেশ আমাৰ পৰা ছেপাৰেট হৈছে। আপোনালোকে কৈছে সেই সময়ত, আপোনালোকৰ নিচিনা একাংশ মানুহে কৈছে যে অসমীয়া ভাষাহে ব্যৱহাৰ কৰিব পাৰিব, নিজৰ যি আচলতে নিজৰ জাতিটোৰ যিটো ভাষা সেই ভাষাটো পৰিত্যাগ কৰিব লাগে, সকলোৱে নিজৰ নিজৰ মানে স্বকীয়তাটো পৰিত্যাগ কৰি অসমীয়া হ'ব লাগে বুলি যিটো কৈছে, তেতিয়া অসমৰ পৰিচয়টোৱে নাথাকিব দেখোন। ডাইভাৰ্চিটি যিটো কথাটো কৈছে বহুত ডাঙৰ বিষয়, আপোনালোকে ঢুকি পাইছে নাই নাজানো। বৈচিত্ৰতা বস্তুটো যদি বুজি নাপায় তেনেহ'লে অসমীয়া আপুনি কেনেকৈ হ'ল? অসমৰ জাতি জনগোষ্ঠীৰ প্ৰতি যদি আপোনালোকৰ কোনো ধৰণৰ আচলতে দায়বদ্ধতা নাই, আপুনি যদি একোৱে বুজিয়ে নাপায়, আমাৰ অসমত থকা আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যদি নিজস্ব কৃষ্টি সংস্কৃতি ভাষা সাহিত্য যদি নাথাকে তেনেহ'লে কিহৰ অসম এইখন? সেই কথা বতৰাবিলাক আপোনালোকে বুজি পাব লাগিব। তাৰ সমান্তৰালভাৱে আমি এটা কথাই ক'ম, অসম সাহিত্য সভাৰ নিচিনা মজিয়াত থাকি এগৰাকী সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে যি ধৰণৰ মন্তব্য আগবঢ়ালে যোৱাকালি বড়ো আৰু বিশেষকৈ মিচিংসকলক টাৰ্গেট কৰি, এই কথা কোনো কাৰণতে আমি সমৰ্থন কৰিব নোৱাৰো। গতিকে আমি পুনৰ দাবী উত্থাপন কৰিছো, এই মানুহজনক অতি শীঘ্ৰে অসম সাহিত্য সভাৰ সভাপতিৰ মজিয়াৰ পৰা তেওঁক বৰ্খাস্ত কৰিব লাগে, সেইটো স্পষ্ট কৰি দিছো। অসমৰ ঐতিহ্য বহন কৰা এটা 100 বছৰ গৰকা এটা অনুষ্ঠান অসম সাহিত্য সভা, যাক আমি বৌদ্ধিক এটা সংগঠন, বৌদ্ধিক এটা অনুষ্ঠান বুলি কওঁ। সেই অনুষ্ঠানৰ অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়া, তেখেতে যি ধৰণৰ মন্তব্য বিশেষকৈ মিচিং আৰু বড়ো সমাজক লৈ পেলাই, জনজাতি সমাজক লৈ তেওঁ যি এটা মন্তব্য দাঙি ধৰিছে, সেইটো তীব্ৰ আমি নিন্দা কৰিছোঁ আৰু গৰিহণাযোগ্য। কাৰণ অসম সাহিত্য সভাৰ নিচিনা 100 বছৰ গৰকা এই অনুষ্ঠানটোত, বৌদ্ধিক সমাজক নেতৃত্ব দিয়া এই অনুষ্ঠানটোৰ শীৰ্ষতম একদম সভাপতিৰ নিচিনা এটা পদত অলংকৃত কৰাৰ পিছত তেখেতে অসম যে এটা সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ৰ এটা কেন্দ্ৰ, এটা ৰাজ্য, তেওঁ সেই কথাটো বুজি নাপায়। তেওঁ এটা সভাপতিৰ নিচিনা এটা পদত কেনেকৈ তেওঁক আসনত অধিষ্ঠ কৰিছিল, সেইটো আমি এটা সন্দেহৰ চকুৰে আমি চাবলৈ বাধ্য হৈছোঁ। কাৰণ এই জনজাতি সমাজ, বিশেষকৈ মিচিং বড়ো জনজাতিক লৈ পেলাই অসমীয়া সংস্কৃতি কেতিয়াও গঢ় লৈ উঠিব নোৱাৰে। যদিহে তেওঁ ভাবিছে যে মিচিং বড়ো সমাজক বাদ দি পেলাই অসম বা অসমীয়া সমাজ বুলি তেওঁ যদি গঠন কৰিব বিচাৰিছে, তেনেহ'লে প্ৰথমতে তেওঁ অসমীয়াৰ যি খিলঞ্জীয়াৰ সংজ্ঞা তেওঁ প্ৰথমতে নিৰূপণ কৰক। আজিলৈকে অসমীয়াৰ সংজ্ঞা, অসমত অসমীয়াৰ সংজ্ঞাটো কোনো এটা সঠিক সংজ্ঞা দিব পৰা নাই। গতিকে অসম সাহিত্য সভাই প্ৰথমতে সেই কথাটোক তেওঁলোকে আগত ৰাখি পেলাই যে অসমীয়া কোন হয় অসমত, সেইটো সংজ্ঞাটো প্ৰথমতে নিৰূপণ কৰক। তাৰপিছত যদিহে তেওঁলোকে নিৰূপণ কৰাৰ সেই সময়ত যদিহে মিচিং সমাজক বাদ দি, বড়ো সমাজক বাদ দি, জনজাতি সমাজক বাদ দি পেলাই যদি অসমীয়াৰ সংজ্ঞা যদি তেওঁলোকে নিৰূপণ কৰে, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু তেখেতে যি ধৰণৰ এটা জনজাতি বিদ্বেষ মনোভাৱ লৈ পেলাই তেওঁ কৈছে যে আজি যি আমাৰ যি সাতামপুৰীয়া যিটো সমন্বয়, যি সম্পৰ্ক, আজি অসমক আমি যি ধৰণে এটা আগুৱাই নিয়াৰ স্বাৰ্থত আজি এই জনজাতীয় সমাজে যি ধৰণে কাম কৰিছে, অৱদান আগবঢ়াইছে, আপোনাৰ ৰূপনাথ ব্ৰহ্ম, ভীমবৰ দেউৰী, তাৰ লগতে আমাৰ মিচিং জনগোষ্ঠীটোৰ যিহেতু অসম সাহিত্য সভাৰ নিচিনা এটা অনুষ্ঠানত নাহেন্দ্ৰ পাদুন তেখেতে প্ৰধান সম্পাদকৰ দৰে এটা দায়িত্বৰ ইতিমধ্যে বহন কৰিছে। লগতে তাবুৰাম টাইট আৰু এনেকুৱা বহু ধৰণৰ ভৃগুমণি কাগ্যং, আপোনাৰ তৰুণ চন্দ্ৰ পামেগাম, এই যিসকল বিশিষ্ট মিচিং সমাজৰ ব্যক্তি আছে, ইন্দিৰা মিৰি, তেওঁলোকে অসমীয়া সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত বহুতখিনি অৱদান দি থৈ গৈছে। তেওঁলোকে নিজৰ মিচিং ভাষাতে ইমানখিনি যি অৱদান আগবঢ়াব লাগে সেই অৱদান আগবঢ়া নাই। তেওঁলোকে অসমীয়া ভাষাত এই অসমৰ সংস্কৃতিক তেওঁলোকে বহুতখিনি অৱদান আগবঢ়াই গৈছে। তেনে ক্ষেত্ৰত আজি মিচিং সমাজক অসমীয়া নহয় আৰু অসমীয়া ভাষা জীয়াই ৰখাৰ স্বাৰ্থত মিচিং সমাজৰ একো অৱদান নাই, সেই কথাবিলাকে আমাক মনোকষ্ট দিছে। আৰু তেওঁৰ দৰে এজন বিশিষ্ট ব্যক্তিয়ে সমাজৰ এজন জ্যেষ্ঠ ব্যক্তি হৈ পেলাই আৰু অসম সাহিত্য সভাৰ নিচিনা এটা অনুষ্ঠানত, বৌদ্ধিক অনুষ্ঠানত সভাপতিৰ পদ অলংকৃত কৰি পেলাই তেনেধৰণৰ মন্তব্য যদি আগবঢ়ায়, তেনেহ'লে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক অসমৰ ইতিহাসত আৰু ক'তো নাই। আমি পূৰ্বতেও বহুত সভাপতি পাইছোঁ, কিন্তু তেওঁৰ দৰে এনেধৰণে কোনো ধৰণৰ চিন্তা চৰ্চা নকৰাকৈ জনজাতি বিদ্বেষ মনোভাৱেৰে অসমত এটা যি এটা ভাতৃঘাতী এটা
যি সাতামপুৰীয়া সম্পৰ্ক আছে আমাৰ সমাজত তাক এটা বিঘ্নিত কৰিবৰ কাৰণে তেওঁ এটা যি ধৰণৰ এটা প্ৰচেষ্টা তেওঁ আগবঢ়াইছে, যি ধৰণৰ তেওঁৰ বক্তব্যৰ জৰিয়তে আমি ওলাই পৰিছে যে তেওঁ যে অসমত এটা বিদ্বেষ জনজাতি বিদ্বেষ মনোভাৱ তেওঁৰ আছে আৰু সেই কথাটোকে আমি আহ্বান জনাওঁ অসম সাহিত্য সভাৰ তেওঁলোকৰ কাৰ্যনিৰ্বাহক সভাই এই কথাটোক লৈ পেলাই তেওঁলোকে আলোচনা কৰক আৰু ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াই তেখেতৰ এই বক্তব্যক তেওঁ উঠাই ল'ব লাগে। যদিহে তেওঁ এই বক্তব্য তেওঁ যদি বাহাল ৰাখে, তেওঁ এইমতে যদি থাকে, তেনেহ'লে আমি TMPK জাতীয় ছাত্ৰ সংগঠন হিচাপে যিহেতু অসম আমাৰো অসমৰ, আমিও ইয়াৰ ভূমিপুত্ৰ, আমি খিলঞ্জীয়া মানুহ, গতিকে আমাক যদি অসমীয়াৰ পৰা হোৱাৰ পৰা যদি আমাক যদি বঞ্চিত কৰে তেনেহ'লে আমি হাত সাৱটি বহি নাথাকোঁ, ইয়াৰ তীব্ৰ বিৰোধিতা আমি ভৱিষ্যতে আমি কাৰ্যসূচী হাতত গ্ৰহণ কৰিম। গতিকে অনতিপলমে তেওঁ পদত্যাগ কৰক, অন্যথা অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক তেওঁলোকৰ মজিয়াত আলোচনা কৰক যাতে এনেধৰণৰ জনজাতি বিদ্বেষ মনোভাৱ, মিচিং বিৰোধী মনোভাৱ আৰু অসমীয়াৰ যি আমাৰ যি সাতামপুৰকে যি অসমীয়াৰ সম্পৰ্ক জাতি জনগোষ্ঠী বিভিন্ন মানুহক লৈ পেলাই যি অসমীয়া আজি সমাজ গঠন হৈছে, জাতি গঠন হৈছে, সেই জাতি গঠন প্ৰক্ৰিয়াত যাতে তেখেতৰ নিচিনা নিজ মনোবৃত্তিৰ মানুহে যাতে সেই সম্পৰ্কত যাতে বিঘিনি নঘটাওক, তাক পুনৰবাৰ তেখেতক আমি সকিয়নি প্ৰদান কৰিছোঁ।